এজন মানুহে তিনটা কাম কেনেকৈ কৰিব পাৰে শুনা উকালতি মোৰ জীৱন জীৱিকা উকালতি মোৰ জীৱন জীৱিকা আৰু লিখা মেলা মোৰ মনৰ খুৰাক পঢ়া শুনা মোৰ মনৰ খুৰাক আৰু ৰাজনীতিটো হ'ল কি মই চেঞ্জ কৰিব বিচাৰোঁ স্মুথ সি কেন নট মেড স্কিলফুল মেৰাইনাৰ শান্ত শিষ্ট সাগৰে কেতিয়া সুদক্ষ নাবিক সৃষ্টি কৰিব নোৱাৰে এইটো মোৰ ব্ৰেইনত ঘূৰি থাকে সদায় গতিকে ৰাজনীতি আৰু এইটো স্মুথ লাইফ নহয় অংগনবাদী চাকৰি এটা ৰাতিপুৱা গ'লা অলপ পিছত ছুটি দিয়ালে ন এইটো 24 আৱাৰ জব ইয়াত তুমি সদায় তুমি ব্যস্ত থাকিব লাগিব ছিষ্টেমৰ বিষয়ে জানিব লাগিব আজি কি হৈছে কি হোৱা নাই আৰু গোটেই মানে 24/7 তুমি আপডেট থাকিব লাগিব ৰাষ্ট্ৰীয় ৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি হৈছে হোৱা নাই তুমি আপডেট থাকিব লাগিব আৰু খুব দুৰ্ভাগ্য যে খুব কম পলিটিক্যাল লিডাৰ আপডেট থাকে আজি কেইদিনমান আগত তোমাৰ এটা ইণ্টাৰভিউ চাইছোঁ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত মই তেওঁ গ্যাৰাণ্টি দি ক'ব পাৰোঁ অসমত যি কেইজন মানুহ পুৰা আপডেট থাকে তাৰ ভিতৰত সিদ্ধাৰ্থ ভট্টাচাৰ্য এজন মই খুব ভাল পাইছোঁ তোমাৰ ইণ্টাৰভিউ ভাল বেয়া মই ক'ব যোৱা নাই এইটো তোমাৰ মেটাৰ কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্যক তুমি মাতিছা এইটো ভাল কাম কৰিছা কাৰণ মই তেওঁক 5 বছৰ পাইছোঁ এছেম্বলিত সাংঘাতিক আপডেট থাকে মানুহজন কিন্তু মই গ্যাৰাণ্টি দি ক'ম তুমি 2-4জন তোমালোকৰ ফালৰ প্ৰতিনিধিক সুধিবা আজি অসমত কি হৈছে ক'ব নোৱাৰে তুমি নেশ্যনেল ইণ্টাৰনেশ্যনেল মাৰা গ'লি এই ছিষ্টেমটো চেঞ্জ কৰিব লাগিব ভাল ভাল মানুহবিলাকক আনি এমএলএ বনাব লাগিব এমপি বনাব লাগিব কিন্তু ভাল ভাল মানুহবোৰ পলিটিক্স নকৰে এই চোৱা তুমি নিজে পলিটিক্সত সোমোৱা মইতো কৈছোঁৱেই এইটো ছেফ লাইফ নহয় ৰিস্কটো ল'বই লাগিব তুমি এতিয়া তুমি এটা চেনেল চলাই আছা ৰিস্ক নাই নেকি চব কামতে ৰিস্ক আছে মানুহ মৰিম বুলি জানিও জীয়াই থাকে সব মানুহ মৰণশীল মৰিবই মানুহ তথাপি মানুহ জীয়াই থাকে সংগ্ৰাম কৰে তেনে পলিটিক্সত কিয় কৰিব নোৱাৰে এইটো আজি যে সমাজ ব্যৱস্থা বেয়া হৈছে বুলি মানুহে কয় সমাজ ব্যৱস্থা বেয়া হোৱাৰ মেইন কাৰণ আছে এইটো মোৰ এটা আৰ্টিকল লিখিছোঁ মই যে সমাজ যিকোনো দেশৰ যিকোনো জেগা তুমি যোৱা প্ৰায় একে ধৰণৰ পাবা সমাজ ব্যৱস্থা ফটককৈ কিয় চেঞ্জ নহয় সাধাৰণ মানুহৰ এইবিলাকত মতলব নাই নম্বৰ 1 নম্বৰ 2 হ'ল যিখিনি মেইন মানে মধ্যবিত্ত মানুহ এই মানুহবিলাকক নিজৰ ব্যৱসায় আছে চাকৰি আছে বাণিজ্য আছে টেনশ্যন নাই যি হয় হওক সাধাৰণ মানুহটো বুজিয়ে নাপায় 2 নম্বৰ হ'ল সেইটো থাৰ্ড মানুহখিনি গণ্ডগোলীয়া মানুহ এইখিনি আহি দখল কৰি লয় আৰু সবতকৈ ধনী মানুহটো কোনো কেয়াৰে নকৰে যি হয় হৈ থাকক গতিকে তোমাৰ এই ৰুট লেভেলত সাধাৰণ মানুহৰ ব্ৰেইনত এইটো সোমাব লাগিব যে সমাজত সবতকৈ ভাল মানুহটো ৱাৰ্ড মেম্বাৰ হ'ব লাগিব গাঁও এখনত ধৰা ছাপ'জ 500 ভোট আছে এই 500 ভোটৰ ভিতৰত 100 মানুহে ভাবিব লাগিব যে আমাৰ এই ল'ৰাটো সবতকৈ শিক্ষিত এই ছোৱালীজনী সবতকৈ শিক্ষিত আমি তাক মেম্বাৰ বনাম প্ৰেচিডেণ্ট বনাম কাউন্সিলৰ বনাম এমএলএ বনাম এমপি বনাম এনেকৈ কৰিলে ছিষ্টেম চেঞ্জ হ'ব খালি টিভিৰ মিডিয়াত বহি তুমি খালি গালি পাই থাকিলা ৰাজনীতি বেয়া হৈ গ'ল পেপাৰত জ্ঞান বিলালা বুদ্ধিজীৱী হ'লা নেভাৰ এইটো নহ'ব এইটো ফিল্ডত নাহিব লাগিব আপুনি কওক মই এজন মানুহক সুধিছিলোঁ যে আমাৰ যিটো দৈনন্দিন জীৱন যিটো সেইটো চেঞ্জ কৰিবলৈ কোনে পাৰে সেই মানুহজনে মোক কৈছিলে স্বাভাৱিক যদি আমি পলিটিকেল মানুহক গালি পাৰোঁ কিবা পাৰোঁ বাট সেই পলিটিকেল মানুহজনে তোমাৰ এই ছিষ্টেমটো চেঞ্জ কৰিব পাৰে য়েছ কিন্তু আমি গালি পাৰোঁ তুমি সদায় আজি তোমাৰ গাঁৱত ছাপ'জ এটা নালা লাগে চেনেল কাটিং এটা লাগে ছাপ'জ তুমি কাৰ ওচৰত যাবা মেম্বাৰৰ ওচৰত যাবা এনেকুৱাওতো হ'ব পাৰে মেম্বাৰজনে সেই বিষয়ে একো নলেজ নাই দুখটো কাৰ তোমাৰ তুমি ভোট দি চিলেক্ট কৰিছা গতিকে তোমাৰ পলিটিচিয়ান মানুহবিলাকে এইটো চেঞ্জ কৰিব পাৰে সেইকাৰণেতো আমি সদায় কওঁ যে সবতকৈ কোৱালিফাইড শিক্ষিত আৰু পাব্লিক একচেপ্টেঞ্চ থকা মানুহবিলাক পলিটিক্সত আহক পাৰ্টি ছেকেণ্ডেৰী কথা পাৰ্টি তোমাৰ আজি এটা তুমি যিটো ভাল পাইছা কোনোবাই লেফ্ট কৰিব কোনোবাই ৰাইট কৰিব নিজৰ পাৰ্টি নিজে কৰিব